স্বাগতম জনাইছো। আজি এতিয়া 6টা মাৰ্কেটলৈ এতিয়া ওলাই যাবলৈ ভয় লাগে। এয়া আলু পৰঠা ৰেডি হৈ গ'ল। খাইছিলো এখন এতিয়া ফেম। হাই ফ্ৰেণ্ডছ, মই মনালিছা ক্ৰিয়েটিভ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এতিয়া 6টা বাজিছে, কিন্তু মই উঠি ফাৰ্ষ্টত বোলো অকণমান ভিডিঅ' কৰি লওঁ। যি গৰম পৰিছে, এই গৰমত যেতিয়া ৰাতিপুৱাৰ বতাহটো গাত লাগিছে কিবা এটা ভাল লাগিছে। তাকে বোলো আপোনালোককো অকণমান ভিডিঅ' কৰি দেখুৱাওঁ। আৰু আজিৰ ব্লগটো মই এতিয়াৰ পৰাই আৰম্ভ কৰিলোৱে। আৰু এতিয়া আজিৰ দিনটোত মই কি কৰিম কি নকৰিম, কি খালোঁ কি ৰান্ধিলোঁ, তাকে আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকেও চাই যাব। আৰু আপোনালোকে শেষত কমেণ্টত জনাব কেনে পালে। তেনেহ'লে আজি ব্লগটো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক। এতিয়া মই গা চা ধুই আহিলোঁ। এতিয়া ঘৰৰ কাম হ'ল। এতিয়া মানে ব্ৰেকফাষ্ট বনাম বুলি ভাবিছোঁ। আজি ব্ৰেকফাষ্টতনো কি বনাম ভাবিলোঁ। তাৰপিছত ভাবিলোঁ বহুত দিন আলু পৰঠা খোৱা নাই, তাকে এতিয়া আলু পৰঠা বনাম। আলু পৰঠা কেনেকৈ বনালোঁ তাকে আপোনালোকক অলপ দেখাই দিম। তেতিয়াহ'লে চাওঁ বলক মইনো কেনেকৈ আলু পৰঠা বনাওঁ। বহুতে বিভিন্ন ধৰণে বনায়, কিন্তু মই যিটো টাইপত বনাওঁ সেইটো আপোনালোকক অলপ দেখাওঁ বুলি ভাবিছোঁ। তেতিয়াহ'লে বলক চাওঁ কেনেকৈ বনাইছোঁ। আটাখিনি নিমখ দি গৰম পানী অকণকৈ দি পেলাই মাৰি ল'লোঁ। মাৰি পেলাই ডোটো ৰেডি কৰি আছোঁ। পৰঠাৰ ফিলিংছ বনাবলৈ লৈছোঁ। ফিলিংছ বনাবৰ কাৰণে পেনখনত তেল দি পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজখিনি দিয়াই হোৱাৰ পিছত ইয়াত কিছুমান মছলা দিম। জলকীয়া গুড়ি, গৰম মছলা, ধনিয়া গুড়ি, জিৰা পাউডাৰ এইবিলাক দিম। দি পেলাই তাত মেছ কৰি থোৱা আলুখিনি দি দিম। দি হোৱাৰ পিছত আমাৰ ফিলিংছটো ৰেডি হৈ যাব। ডোটো মই থৈ দিছিলোঁ এঘণ্টামান। এতিয়া উলিয়াই লৈ অলপ মাৰি লৈছোঁ। এতিয়া গোল গোল লৈ বনাই লৈছোঁ। লৈ বনাই পেলাই এইটো এনেকৈ শ্বেপ দিম। মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰিব লাগিব। কৰি লৈ পেলাইহে আমি ইয়াৰ ভিতৰত ফিলিংছখিনি ভৰাম। এইটো যদি এনেকৈ বনাই নলওঁ তেতিয়াহ'লে বস্তুটো ফিলিংছটো সোমাবলৈ অসুবিধা হৈ যায়। এতিয়া এনেকৈ ভৰাই লৈ পেলাই মই যেনেকৈ কৰোঁ বন্ধ, তেনেকৈ বন্ধ কৰিব লাগিব। এইটো এনেকৈ বনাই হৈ গ'ল। এতিয়া বনাই হোৱাৰ পিছত অলপ আটা তেনেকৈ মিক্স কৰি লওঁ। মিক্স কৰি লৈ পেলাই আমি বেলিবলৈ লাগিম। বেলাটো সাৱধান, কাৰণ ফাটি যোৱাৰ চান্স থাকে। সেইটো কাৰণে লাহে লাহে এনেকৈ উল্টা পুল্টা কৰি বেলি যাব। আৰু ছাইডবিলাক অলপ যিহেতু ডাঠ হৈ থাকে, সেইটো কাৰণে ছাইডবিলাকো ভালকৈ ৰাউণ্ড কৰি পেলাই বেলি যাব। এতিয়া আমি পৰঠাখিনি ভাজিবলৈ লাগিম। টাৱাখন দি দিলোঁ। টাৱাখন দি পেলাই অলপ মিঠাতেল দি পৰঠাখন দি দিছোঁ। দি পেলাই এনেকৈ আমি লৰাই থাকিম।
এয়া আলু পৰঠা ৰেডি হৈ গ'ল। এইখিনি আলু পৰঠা আৰু এয়া হ'ল টমেটো কেচাপ। এই টমেটো কেচাপটো আচলতে মই ঘৰতে বনোৱা হয়। আপোনালোকক বাৰু পিছত দেখাম মই কেনেকৈ টমেটো কেচাপ বনাওঁ আৰু আমি কেনেকৈ বনাই পেলাই বহুত দিনলৈ ৰাখি থ'ব পাৰি। হাই, পৰঠা যিহেতু বনোৱা হৈ গ'ল, তাকে এতিয়া আমি খাবলৈ লৈছোঁ। মোৰ ছোৱালীটোৱে খোৱা আৰম্ভ কৰিয়ে দিলে। তাই ৰ'ব নোৱাৰে, আলু পৰঠা বুলিলে খুব ভাল পায় তাই, আৰু লগত টমেটো চচ আৰু কোনে পায় আৰু। এতিয়া তেতিয়াহ'লে ময়ো খাওঁ। এয়া ময়ো খাবলৈ লৈছোঁ, খাই পেলাই জনাম কেনেকুৱা হৈছে, আৰু আপোনালোকেও বনাই খাব ঘৰত আৰু খাই পেলাই গম পাব। আলু পৰঠা খাই খুবেই ভাল লাগে, খুবেই টেষ্টি। যাব ওলাইছোঁ এতিয়া কামপুৰ মাৰ্কেটলৈ। এতিয়া ওলাই যাবলৈ ভয় লাগে যদিও যাবতো লাগিবই। আছে অলপ কাম, বেংকৰ কাম আৰু কিবা কিবি অলপ কিনিব লগা আছে। ভয় আছে যদিও যাওঁ আৰু। তাকে সাৱধানতাবিলাক নিজে কৰি ল'লে ভাল আৰু। এইটো দেখিছে মাস্ক, এইটো পিন্ধি লওঁ। আৰু এই স্কুটিখন উলিওৱা 2 মাহে হ'ল, প্ৰায় উলিওৱাই নাই। তাকে এতিয়া লৈ পেলাই আৰু যাওঁ। তাকে যোৱাৰ আগত বোলো অকণমান ভিডিঅ' কৰি যাওঁ। আহি পোৱাৰ পিছত আকৌ মই এইটো ব্লগ কালিয়ে আৰম্ভ কৰিছিলোঁ একচুৱেলি, কিন্তু কালি এইটো ব্লগটো কমপ্লিট কৰিব পৰা নগ'ল। কালি যেতিয়া মাৰ্কেটলৈ গৈছিলোঁ, তাৰ পৰা অহাও বহুত টাইম হৈ গ'ল, আৰু মানে ইমান গৰম। এই গৰমত আহি কোনোমতে ভাত বনাই খাই শুলো যি সন্ধ্যা হৈ গ'ল। তাৰপিছত উঠি আৰু ব্লগ বনোৱাই নহ'লে। আজি এইটো ব্লগটো আকৌ আৰম্ভ কৰিছোঁ। এতিয়া দুপৰীয়া হ'ল, ৰান্ধিবৰ সময় হ'ল। তাকে এতিয়া ৰান্ধিবলৈ যাওঁ। আজি ৰন্ধাখিনি নেদেখাওঁ, কিন্তু এটা মই বিশেষ বস্তু বনাবলৈ ওলাইছোঁ। তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। অসমীয়া মানুহে ব্যৱহাৰ কৰে যিটো কলাখাৰ বুলি কয়, কলৰ বাকলি শুকুৱাই লৈ পেলাই যিটো বনায়, সেই কলাখাৰে আজি মই এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। সেইটো কয় খাৰণী ভাজি। তাকে চাওঁ ব'লক মই কেনেকৈ বনালোঁ। বহুত মানুহে জানে চাগে, কিন্তু বহুত মানুহে নাজানিবও পাৰে। যদি নাজানে তেতিয়াহ'লে চাই পেলাই উপকৃত হ'ব বুলি ভাবিছোঁ। এইটো খালে মানুহৰ শৰীৰৰ কাৰণে ভাল, বিভিন্ন কাৰণত উপকাৰ হয়, আৰু সেয়ে এতিয়া বনাওঁ। এইটো হ'ল কলৰ বাকলি। কলৰ বাকলিটো এনেকৈ জুইত পুৰিব লাগিব। কলৰ বাকলিটো পুৰি হোৱাৰ পিছত এটা বাতিত পানী লৈ তাত আমি অলপ সময় এনেকৈ দি থ'ম। এতিয়া আমি এইখিনি পানীখিনি চেকি উলিয়াই ল'ম। এতিয়া এইখিনি বইল কৰি লৈছোঁ। পেনখন দি দিছোঁ, তাত পিঁয়াজ দি দিছোঁ, আৰু অকণমান সৰু আদা পিচি পেলাই দি দিছোঁ। প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ আমি ইয়াত দি দিম। দি পেলাই ইয়াত এতিয়া আমি সেই কলাখাৰৰ পানীখিনি ইয়াত দি দিছোঁ। অলপ সময় লৰাই হোৱাৰ পিছত এতিয়া ভাতখিনি ইয়াত দি দিছোঁ। এনেকৈ লৰাই থাকিব লাগিব। লৰাই যেতিয়া ৰঙা হৈ অলপ ডাঠ হৈ যাব, তেতিয়া আমি নমাই থ'ম আৰু আমাৰ এয়া হৈ যাব। এইখিনি আমাৰ খাৰণী ভাজিখিনি ৰেডি হৈ গ'ল। এতিয়া আবেলি হৈছে, মই ভাত পানী খাই নুশুলোঁ। তাকে মই মানে আজি আপোনালোকক মই বনোৱা এটা বস্তু দেখাম বুলি ভাবিছোঁ। বস্তুটো এই কেইদিনমান হৈছে বনাই থৈছোঁ। এতিয়া যিহেতু লকডাউনৰ কাৰণে চব দোকান খোলা নাই, দোকানখন খুলিলে বস্তু বনাবলৈ দিম। তাকে কি বনালোঁ বস্তুটো চাই লওক। এইখন মই বনাইছিলোঁ এই কেইদিনমান আগতে, বনাই পেলাই থৈ দিছোঁ। ফ্ৰেম কৰিবলৈ বাকী আছে, তাকে এতিয়া বন্ধৰ কাৰণে ফ্ৰেম কৰিব পৰা নাই। যেতিয়া ফ্ৰেম কৰি পেলাই ৱালত লগাম তেতিয়া আপোনালোকক দেখুৱাম কেনে হৈছে জনাব। এইটো বনাবলৈ বেছি টান নহয়, ড্ৰাফ্ট মতে বনাইছোঁ। চিলিক ধাগা হয়, চিলিক ধাগা লৈ পেলাই এইটো বস্তুটো মেৰে বনোৱা হয় বস্তুটো। যদি দেখুৱাব লাগে মই পিছত নেক্সট ভিডিঅ'ত দেখুৱাম, আপোনালোকেও চাই পেলাই কমেণ্ট কৰি জনাব। এতিয়া যিহেতু আবেলি মই চাহে খোৱা নাই, চাহ খাবলৈ বাকী আছে। ঠিক আছে, তেতিয়াহ'লে মই চাহ খাই লওঁ। এতিয়া যিহেতু ৰাতি হ'ল, 7 বাজিলে, মই চাহ খাই ল'লোঁ আৰু অকণমান নিউজো চাই লওঁ। নিউজ চাই হোৱাৰ পিছতে এতিয়া মই
পঢ়ুৱাবলৈ লাগি যাম ছোৱালী। পঢ়াই শুনাৰ পিছত লাহেকৈ ভাত ৰান্ধিমগৈ আৰু। কিন্তু আজিতো যিটো ব্লগ, সেই ব্লগটোতো সামৰণি মাৰিব লাগিব ন। তেতিয়াহ'লে ব্লগটো সামৰণি মৰাৰ আগতে আপোনালোকে মোৰ আজিৰ কিটচেন টিপছকেইটা চাই লওক। জলকীয়াখিনি ঠাৰিডাল ছিঙি এটা ডিব্বাত এনেকৈ ভৰাই পেলাই বন্ধ কৰি আমি ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। কুকাৰৰ ঢাকনখনে এনেকৈ পানী নোলাবৰ কাৰণে আমি প্ৰথমে কুকাৰৰ ঢাকনখনত এনেকৈ চাই হাতেল দি পেলাই কুকাৰটোত উঠাই দিম। তেতিয়া এনেকৈ পানী ওলাবলৈ নলয়। কিটচেন টিপছকেইটা চাই পেলাই কেনে পালে জনাব, আৰু মই নেক্সট ভিডিঅ'ত বেলেগ কিটচেন টিপছ দিম। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। আজিৰ এই ব্লগটো ইমানতে সামৰণি মাৰিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক, লাইক কৰিব, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, আৰু লাষ্টত ন'টিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো দবাই দিব। ঠিক আছে, তেনেহ'লে এতিয়া মোৰ ব্লগটো ইমানতে